কবিতা আবৃত্তি কৰে। কবিতাৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। মমতাৰ চিঠি। এয়া মন এয়াল জনাই লৈছোঁ, আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখিবলৈ। বাহিৰৰ উৰুঙা বতাহ জাকে মনডাল আহি কোবাইছেহি। চাউল খিৰিকীখন জপাই দিওঁ, 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা মেঘৰ মোহনাত হালধীয়া দিনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা টকালৈ ৰঙালীয়াখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাই আছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰৈৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন এপাহ তলসৰা শেৱালি। সিদিনা মন সাগৰত এৰি অহা আৰু আহি যোৱা অনেক ঢৌৰ কঁপনি লাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুৰ এতিয়া বয়সো হৈছে বুজিছা। তাৰ ওপৰৰ পাৰিত এভাগমান ডালিমগুটি যেন দাঁত অকলি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতবোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ ওপতাৰেই পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণেই নহয়। তোমাৰ বাবুৰ এতিয়া বয়সো হৈছে বুজিছা। আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সি স্কুলত থকা সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব ভাই। আৰু কি বিশেষ একো নাই। মোৰ শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোজেদি ভটিয়াই গৈ গোহালিৰ বুকুৰ পৰাই তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই।